Oi, pe 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 na 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 ধন্যবাদ। এয়া হৈছে কৰিশ্মা নাথ। মই এই মুহূৰ্তত কৰিশ্মা নমস্কাৰ। মই এই মুহূৰ্তত উপস্থিত আছোঁ ভাইৰেল গাৰ্ল বিতৰ্কিত আজি যি অসমৰ প্ৰতিগৰাকী ৰাইজৰ মুখে মুখে এটাই নাম কৰিশ্মা নাথ কৰিশ্মা নাথ কৰিশ্মা নাথ আৰু মই কৰিশ্মা নাথৰ বাহিৰত উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে কৰিশ্মা নাথ। মই পোনপ্ৰথমে তোমাক আদৰণি জনাইছোঁ। এয়া হৈছে কৰিশ্মা নাথ। এপাহ ফুল পদুম ফুল এপাহ পদুম ফুল এপাহ ফুলি অহা গোলাপ ফুল। কিন্তু এই গোলাপ ফুলপাহক নষ্ট কৰিবলৈ তথাকথিত নাগাৰা নাম সংঘই এতিয়া উঠি পৰি লাগিছে। কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অসমত প্ৰতিভাৰ অভাৱ নাই। আজি নাগাৰা নামক লৈ পেলাই যিটো বিতৰ্ক নাগাৰা নাম সংঘই, মই আজিলৈকে মোৰ সাংবাদিকতাৰ 23টা জীৱনত মই নাগাৰা নাম সংঘ বুলি এটা অনুষ্ঠান আছিল বুলি মই গম পোৱা নাছিলোঁ। আৰু আজি সেইকাৰণেই মই সুদূৰ গুৱাহাটীৰ পৰা মই এই চিপাদাৰলৈ আহিছোঁ, কৰিশ্মা নাথৰ ঘৰলৈ আহিছোঁ। প্ৰত্যাহ্বান জনাইছোঁ। নাগাৰা নামৰ কিবা আইন উপদেষ্টা থাকে। মই জানো যে কোনোবা পলিটিকেল মানুহৰ মন্ত্ৰী বিধায়কৰ আইন উপদেষ্টা থাকে। এটা অনুষ্ঠানৰ যে আইন উপদেষ্টা থাকে সেইটো মই নতুনকৈ আৱিৰ্ভাৱ হোৱা এটা গম পাইছোঁ। আজি অসমৰ এটা যিকোনো অনুষ্ঠান, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ হওক, অসম সাহিত্য সভা হওক, জাতীয় সংগঠন আছু হওক, কোনো এটা অনুষ্ঠানে কৰিশ্মা নাথৰ বিৰুদ্ধে এটাটো শব্দ ব্যৱহাৰ কৰা নাই। তৎসত্বেও এই নাগাৰা নাম সংঘ কোনোবা 15জন 20জনে এটা গঠন কৰা এখন কমিটি এটা অনুষ্ঠান, মোৰ এনেকুৱা লাগিছে যে কৰিশ্মা নাথৰ জনপ্ৰিয়তাৰ দেখি পেলাই কৰিশ্মা নাথৰ কাণত বন্দুক থৈ নাগাৰা নাম সংঘই নিজৰ নাম আৰু প্ৰচাৰ জাহিৰ কৰিবলৈ আগবাঢ়িছে। মই এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, কৰিশ্মা নাথৰ ওপৰত নাগাৰা নাম সংঘই প্ৰথমতে যিটো স্থিতি ক'লে যে তেওঁ পে গোৱাৰ কাৰণে আমি বহিষ্কাৰ কৰিছোঁ। আজিৰ তাৰিখত তেওঁক বিভিন্ন বাতৰি কাকতত দেখিছোঁ যে কৈছে যে নাগাৰা নাম সংঘই তেওঁক সেইকাৰণে বহিষ্কাৰ কৰা নাই, তেওঁক ভোজ খোৱা বুলি কোৱাৰ কাৰণে বহিষ্কাৰ কৰা হৈছে। আৰু আমি নিজে নাগাৰা নাম সংঘক তেওঁৰ পৰা আঁতৰি আহিছোঁ। কৰিশ্মা নাথ কিয় আঁতৰি যাব? কৰিশ্মা নাথ এটা অনুষ্ঠান। মই আজি কবিতা লিখোঁ, মই শিলগুটিক লৈ কবিতা লিখিম, মই ফুটপাথক লৈ কবিতা লিখিম, মই ছোৱালীক লৈ কবিতা লিখিম, বিভিন্ন প্ৰকাৰে মই কবিতা লিখিম। শিল্পীৰ সত্তাক জুবিন গাৰ্গে যেতিয়া গান গাইছিলে বিহুগীত, বাতি ভৰাই চিৰা খাবা ৰাতি 11 দিনত কথা কম্বল লৈ, তেতিয়া বিতৰ্ক কিয় নাই? আৰু দেখিছোঁ যে বিভিন্ন সময়ত নাগাৰা নামত মনোৰঞ্জনকে নতুনত্ব লাগিব। এতিয়া ডিজিটেল ইণ্ডিয়াৰ যুগ। এই ডিজিটেল ইণ্ডিয়াৰ যুগত আমি যিহেতু মোবাইলক লৈ ব্যস্ত, আমি কম্পিউটাৰক লৈ ব্যস্ত, আমাৰ সময় নাই, 24 ঘণ্টা আমি বিজি থাকোঁ। তাৰ মাজত আমাক মনোৰঞ্জন লাগিব আৰু সেই মনোৰঞ্জনটো আমি গীতৰ মাধ্যমেৰে, সংগীতৰ মাধ্যমেৰে বিভিন্ন নতুনত্ব সৃষ্টি আমি ল'ব বিচাৰোঁ। তোমাক নাগাৰা নাম সংঘই বহিষ্কাৰ কৰিছে। নাগাৰা নাম সংঘই তোমাক বহিষ্কাৰ কৰিব মানে তেওঁলোকে কৈছে যে বহিষ্কাৰ কৰা বুলি চেনেলত পাইছোঁ, কিন্তু মিটিঙত মতা নাই আৰু ইমান ভালকৈ গম নাপাওঁ কথাটো। কিন্তু বহিষ্কাৰ কৰা বুলি কৈছে। আৰু বহিষ্কাৰ মানে, আৰু মই যোৱাকালি এটা ভিডিঅ' পাইছিলোঁ যে আমাৰ সদৌ অসমৰ সম্পাদক নিপন দত্ত কলিতাই কৈছে যে আমি তাইক বহিষ্কাৰ কৰা, আমি নিজে তাইৰ পৰা ফালৰি কাটি আহিছোঁ বুলি কৈছে। মানে এতিয়া তেওঁলোকে দেখিছে যে জনপ্ৰিয়তা তোমাৰ বাঢ়ি গৈছে, ৰাইজৰ আকুণ্ঠ মৰম। আজি অসমৰ কোটি কোটি জনতাই তোমাক ফ'ল' কৰিবলৈ লৈছে। তোমাৰ অনুষ্ঠান আজি মই দেখিছোঁ সৰু কেঁচুৱা এটা পে গাই দিওঁতেহে তাই চুপ হৈছে। ভিডিঅ'টো মই পাইছোঁ। গতিকে তোমাক আজি লাখ লাখ জনতা, কোটি কোটি জনতাই তোমাক ভাল পাইছে। তেনে ক্ষেত্ৰত নাগাৰা নাম সংঘৰ প্ৰাসংগিকতা নাই বুলি ভাবিছোঁ। আৰু যিসকল নাগাৰা নাম সংঘৰ সভাপতি সম্পাদক, 19জনীয়া কমিটি হওক, 20জনীয়া কমিটি হওক, তেওঁলোকে যি ক'ৰবাত থানাত এজাহাৰ দিছে, মই অসম পুলিচকো অনুৰোধ জনাম, এখনো এজাহাৰ যাতে এণ্ট্ৰি নহয়। নাগাৰা নাম সংঘৰ সভাপতি সম্পাদকৰ আৰু সদস্যসকলৰ নামত কেছ দিব লাগে। কাৰণ নাগাৰা নাম সংঘই এই ছোৱালী এজনীক, এই উঠি অহা ফুলপাহক কলিতে নষ্ট কৰিছে। আজি মানসিকভাৱে হত্যা কৰা হৈছে। যেতিয়া এজন মানুহক মই গুলীয়াই হত্যা কৰা, এজন মানুহক মই ৰাতি চুৰি মাৰি দিয়া, আৰু এজন মানুহক মানসিকভাৱে হত্যা কৰা, ইট ইজ ক্ৰাইম। ইণ্ডিয়ান পেনেল কোড মতে এটা মস্ত ডাঙৰ ক্ৰাইম। আৰু যিটো ক্ৰাইম আজি নাগাৰা নাম সংঘই কৰিছে, মই এজন সাংবাদিক হিচাপে কৈছোঁ ফেচবুক অভিজ্ঞতাৰ পৰা,
আৰু এটা মই তোমাক প্ৰশ্ন সুধিম তুমি যথেষ্ট জেগাত মৰম পাইছা তুমি তোমাৰ যি সৃষ্টি তোমাৰ আজি সৃষ্টি নহয় তুমি যথেষ্ট ষ্ট্ৰাগল কৰি পেলাই আহিছা কিমান বছৰ বয়সৰ পৰা এই বিষয়ত জড়িত আজি মোৰ 6 বছৰ হৈ গ'ল ক্লাছ 7 পৰা আহিছোঁ মই বেছি সময় তোমাৰ পৰা নলওঁ খুব ব্যস্ত আছা তোমাৰ কাৰণে এটা ভাল অফাৰ আহিছে আমাৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ছাৰে তোমাক মৰাণলৈ আমন্ত্ৰণ জনাইছে আৰু তেখেতে ডেট দিব সেই ডেট মতে তুমি নিশ্চয় মৰাণত নাম পৰিৱেশন কৰিবা পাৰচমত আৰু এটা কথা মই তোমাক ক'ব বিচাৰিছোঁ অকণমান পেপে নুশুনাকে যদি মই সাক্ষাৎকাৰটো লওঁ আধৰুৱা হৈ যাব অসমৰ ৰাইজে কেৱল তোমাৰ পেপে শুনিবৰ কাৰণে আগবাঢ়ি আছে আৰু আনুষাংগিকভাৱে অকল পেপে যে গাই বিখ্যাত হৈছে এইটো নহয় কৰিশ্মাই যথেষ্ট ষ্ট্ৰাগল কৰে কষ্ট কৰে কৰিশ্মাই বিহুগীত ওজাপালি অন্যান্য গীতৰো চৰ্চা কৰে বিয়া নামৰ চৰ্চা কৰে গতিকে কৰিশ্মাৰ এটা সম্ভাৱনাপূৰ্ণ প্ৰতিভা এই প্ৰতিভাক যাতে অসমৰ ৰাইজে মৰম দিয়ে নাগাৰ নাম সংঘই একো কৰিব নোৱাৰে পৰৱৰ্তী দিনত নাগাৰ নাম সংঘই যদি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে আমিও মই সাহিত্যপূৰ্ণ প্ৰতিভা এই প্ৰতিভাক যাতে অসমৰ ৰাইজে মৰম দিয়ে নাগাৰ নাম সংঘই একো কৰিব নোৱাৰে পৰৱৰ্তী দিনত নাগাৰ নাম সংঘই যদি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে আমিও মই সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চৰ মই কেন্দ্ৰীয় সম্পাদক আৰু মই তেওঁক 3টাকৈ বঁটাৰে আমি সন্মানিত কৰিছোঁ অসম গৌৰৱ সন্মান বঁটা ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা আৰু শংকৰাজান সমন্বয় বঁটা নাগাৰ নাম সংঘৰ বিৰুদ্ধে আমিও কৰিশ্মা নাথৰ সপক্ষত মই কেন্দ্ৰীয় সম্পাদক হিচাপে আইন যুদ্ধত অৱতীৰ্ণ হ'বলৈ কুণ্ঠাবোধ নকৰিম এতিয়া পেপেটো অসুবিধা হয় বাইদেউ যত্ন নথকাকে তথাপিতো অকণমান আপুনি কৈছে যেতিয়া অলপ গাই দিছোঁ ও পে 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 ওই পে 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 pe 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 na 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 ধন্যবাদ এয়া হৈছে কৰিশ্মা নাথ মই এই মুহূৰ্তত কৰিশ্মা নাথৰ পৰা বিদায় লৈছোঁ নমস্কাৰ